নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ নতুন ইউটিউব চেনেলটিলে। আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ অসমৰ নগাঁও জিলাৰ বৰদোৱাত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ থানলৈ। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আহি পালোহি আমি এতিয়া বৰদোৱাৰ। এইখিনি বা কি বা ঠাইতে পাৰ্কিং চাৰ্কিং কৰে আপোনাৰ দেখা পাইছে। এইবিলাক কিমান গাড়ী 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 গাড়ী। এই পিছফালে ট্ৰেভেলাৰখন আমি অহাখন, তাৰপিছত ইফালে গাড়ী 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 গাড়ী। এয়া পাৰ্কিং কৰা ঠাইখিনি মই আপোনালোকক দেখাই দিছোঁ। ৰাতি কিন্তু ইয়াতকৈও ডাবল হৈ যায় দেই গাড়ী। এতিয়া অলপ কমে আছে, ৰাতি ইয়াতকৈও ডাবল হয়। এতিয়া আমি গৈ আছোঁ গুৰুজনাৰ থানখন চাবলৈ। আজি একচুৱেলি ফাকুৱা হয়, মই দেখাব চেষ্টা কৰিম আপোনালোকক। আজি ফাগুনৰে এই মধুৰ লগন। এয়া আমি সত্ৰলৈ গৈ আছোঁ। এই বাপৰে, ইয়াতে বহুত দোকানবিলাক বহিছে ইয়াতে। এইফালে যি লাগে চব বস্তুৱে আছে ইয়াতে। খোৱা বস্তুৰ পৰা আদি কৰি পিন্ধা খেলা বস্তু চববিলাকে আছে ইয়াতে। সেইবিলাক দেখিব পাৰিছে, কিমান জনতাৰ আগমন ঘটিছে ইয়াতে। তো ইমান দূৰ খোজকাঢ়ি আহি, সুধা ভৰিতে খোজকাঢ়ি আহি ফাইনেলি আমি আহি পালোঁ আমাৰ গুৰুজনাৰ থানখনলৈ। আমি ভিতৰলৈ সোমাম এতিয়া। এবাৰ সত্ৰৰ দুৱাৰখন দেখাই দিছোঁ আপোনালোকক। এইখন হৈছে সত্ৰৰ দুৱাৰখন। গেটখন পাৰ হ'লোঁ। এই ৰ'বা, বেক কেমেৰাটো অন কৰি দিছোঁ। এইটো চাইডে এটা পুখুৰী এটা আছে, এইটো চাইডে। এইবিলাক আপোনালোকে দেখিব পাৰিছে কিমান ভক্ত, গুৰুজনাৰ কিমান ভক্ত আহিছে ইয়াতে। তো এতিয়া আমি ভিতৰলৈ যাম। এয়া আমি ভিতৰলৈ গৈ আছোঁ। আপোনালোকক দেখাব চেষ্টা কৰিম, আমি যি দেখাব পাৰোঁ আপোনালোকক। এয়া দেখাইছোঁ আপোনালোকক সত্ৰৰ দেৱালত অংকিত ভগৱানৰ কিছুমান প্ৰতিমূৰ্তি। এইবিলাক এয়া আমি সত্ৰৰ ভিতৰলৈ সোমাব চেষ্টা কৰিম। এয়া ভিতৰৰ ফালে গৈ আছোঁ আমি এতিয়া। এতিয়া আমি গৈ আছোঁ ভিতৰলৈ সেৱা কৰিবলৈ যাম গুৰুজনাক। কিমান ভক্ত, এইবিলাক ভক্ত দেখিব পাইছে আপোনালোকে ভিতৰত। এইবিলাক ভক্ত। আমি ভিতৰত বোলে সোমাব নিদিয়ে আমাক, আমি বাহিৰৰ পৰাই সেৱা কাৰিলোঁ গুৰুজনাক। তো এতিয়া আমি হিমাংশু কোনফালে যাম? আমি ইফালে আগমন, ইফালে খোৱা বস্তু দোকান আছে। খোৱা বস্তু ন, দোকান দেখাই দিওঁ অলপ দোকানীখন দেখাই দিওঁ আৰু না। ইমান দূৰৰ পৰা এইবিলাক মানুহ ভ্ৰমণৰ কাৰণে আহিছে, খুবেই ভাল লাগিছে আহি। বহুত ভাল লাগিছে দে। এইবাৰ বেছি ভিতৰতে পলাই, ইফালে ৰাস্তা নাই। এইফালে আছে। তো এতিয়া আমি যাম আকাশী গংগা চাবলৈ। তো এতিয়া আমি গৈ আছোঁ সত্ৰৰ উত্তৰ ফালে আমাৰ আকাশী গংগাটো আছে। এইবিলাক ভক্ত, আজি ফাকুৱা সেইকাৰণে আজি ভক্ত ইমান। আমি এতিয়া গৈ আছোঁ ভিতৰলৈ। তো এতিয়া আহি পালোঁ আমি আকাশী গংগাৰ দুৱাৰখনলৈ। ইয়াত লিখা আছে আদৰণি উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ। চিকিৎসা মেডিকেল হেল্থৰ বাবে কিবা এটা হৈছে, ইমাৰ্জেঞ্চিৰ কাৰণে চাগে। ইয়াতে কৰোণা ভাইৰাছৰ কাৰণে ডাষ্টবিন, কি বেমাৰ চুচিব পাৰে আপোনালোকৰ দেহাৰ তাৰে তালিকা আছে। এইবিলাক ইয়াতে মেডিচিনবিলাক আছে। তো এয়া হৈছে বিশ্ৰাম গৃহ। এইফালে
অসমৰ ভিন্ন ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। এইবিলাক ইয়াতে ৰাতিটো ইয়াতে থাকিব। প্ৰেছ সাংস্কৃতিক সন্ধিয়া হয় ইয়াতে অলপ আগলৈকে চাওঁ, বেলেগ কিবা অলপ আগলৈ ব'লা। তো দৰ্শকসকল, এতিয়া আমি আহি পালোঁ গুৰুজনাৰ দিনতেই নিৰ্মিত আকাশী গংগালে। এইটো হৈছে আকাশী গংগা। এইটো এইবিলাক তিন কাপ চাহ দিব দেই। তো দৰ্শকসকল, এতিয়া আমি আহিছোঁ আকাশী গংগাৰ এটা বেলেগ ফালে। সেইবিলাক ভক্ত দেখিব পাইছে, এইবিলাক ইয়াতে থাকিব আজি ৰাতিটো। তো এইটো হৈছে চেলফি উঠাৰ প্লেচ। তো আমি ভাবিছিলোঁ পুখুৰীটো এপাক মাৰিম বুলি, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি মাৰিব নোৱাৰিলোঁ, কাৰণ ৰাতি হৈ গ'ল, যাবলৈ হ'ল আমাৰ। তো চেলফি প্লেচটোৰ পৰাই ঘূৰিলোঁ আমি। এইবিলাক ভক্ত আপোনালোকে দেখিব পাৰিছে। আমি এতিয়া সেইটো চাইডেও অলপ যাম। আপোনালোকে মানুহ দেখিব পাৰিছে, কিমান মানুহ আছে ইয়াত। বাপৰে বাপৰে বাপ, ইফালে আছে ইফালে আছে ইফালে, বাপৰে কিমান মানুহ আছে, কেইবা হাজাৰ লোক। তো আমি ইয়াত বাবা কেইজনমান লগ পালোঁ। তো আহকচোন তেওঁলোকৰ সৈতে কথা পাতি চাওঁ, কি কয় তেওঁলোকে এই গুৰুজনাৰ সত্ৰৰ বিষয়ে। গুৰুজনা শংকৰ গুৰু থান না বাবা। আপুনি যদি গুৰুজনাৰ কিবা যাব বাবা, মই গুৰুজনাৰ পদত হ'লে তোমালোকক অলপ আপুনি কিবা ক'ব নেকি? বা এই ল বাবা, এখন ফটো লৈ লোৱা আগতে। বৈকুণ্ঠ থান বনাই থৈ গ'ল আৰু বাবা, এইভাগে বৈকুণ্ঠ থান। এনেকেই যাত্ৰীসকললৈ গুৰুজনে এনেকেই থান পতাই। এয়া গঙা বাবা, ইয়াত অ' বাবা, স্নান কৰিলে পবিত্ৰ হয় বাবা, আত্মা পবিত্ৰ হয়। দেই বাবা, সমগ্ৰ পৃথিৱীৰ বাবা থান এই ভাগে। সেয়াই তহঁতৰ এতিয়া সন্তান হয়, বাবাৰ সন্তান হয়। এতিয়া বাবা আহিছোঁ তহঁতৰ বাবা দৰ্শনৰ কাৰণে। বাবাক চাবি বাবা দেৱীতা এখন বৈকুণ্ঠপুৰী শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাহি নাহি নাহি আমাৰ পৰম গুৰু। আজি বাবা, আজি ইয়াত তহঁতৰ বাবাৰ কাৰণে আহিছোঁ বাবা, যাতে ভক্ত জন্মে জন্মে জীয়াই থাকক বৈকুণ্ঠপুৰী নাম পৰমধন। আপুনি ক'ৰ পৰা আহিছে? বাবা মোৰ বাবাৰ কঠীয়াতেলি চাৰিলি বাবা। তাৰ পৰা আহিছে ইয়ালৈ? কেতিয়া আহিছে? আজি? বাবাৰ আহিছোঁ ৰাতিপুৱা বাবা। ভিৰ কেনেকুৱা আজি? বেছি ভিৰ হৈছে নে? আহিছোঁ বিদায়। আজি ভিৰটো কম বাবা, আজি কম, হয়। কাইলৈ ভিৰ হ'ব? হয়, কালি ভিৰ হ'ব। আজিতো সোমবাৰ, আজি জন্মদিনত বাবাৰ গুৰুবাৰ দিনত, আজিতো আগত গুৰুবাৰ পৰে। আজি
এবাৰ সোমবাৰে পৰিছে বাবাৰ দিনত আকৌ পূৰ্ণিমাহো পৰি গ'ল পূৰ্ণিমাহো আজি বাবা আজি 20 তাৰিখ হ'ল বাবাৰ কৃষ্ণ ভগৱানৰ আজি বিবাহ হয় 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 কৃষ্ণ ভগৱানৰ বিবাহ হ'ল মানে কালিলৈ ভিৰ হ'ব আৰু বেছিকৈ নাই বতাহ নাই কদম কনে লৰে হয় কদমৰ তল কানো চৰণ ভিৰাই নৰগণে মুনিহঁতে চৰণ ভিৰাই কালিলে চৰণ ভিৰাইব নৰগণে মুনিহঁতে আজিতো ধ্যানত থাকিব ন বাবা ভাগৰ চাগৰ লাগিছে বাবা দেউতা হয় বাবা আমি এতিয়া বাবা মানুহ এইখনে বাবা বোলে হাতীয়া লৈ বহি আছোঁ যেনে দুজন ভক্ত পাওঁ তেনে দুই এটা গীত মাতিলে গঢ়া নাই বাবা এটা গীত গাওক আপুনি বাবা যদি আপুনি ইচ্ছা কৰে যদি হৰি ভকত কল্পতায়ু সীমান্ত শংকৰ হৰি ভকত জনা যে নকল্পতায়ু ভেদ ঈশ্বৰ পৰে গুৰুনা হৃদয় পৰে দুহানি নাম কীৰ্তন কৰিয়ায় কিতাপি কাহুৱে নৰে কিতাপি কাহুৱে নৰে বাহিৰে ভিতৰে তুমি হৰি গুৰুৱা आशा है शैतान रूपे आशा है शैतान रूपे मारो खेवा মহাদেৱ কৈলাশ জয় হৈ থাকিব জন্মে জন্মে বৈকুণ্ঠ পুৰী হে প্ৰভু শিৱৰা যাতে আপুনি সমস্ত জীৱ চাৰিমুঠি ভক্তক যাতে জন্মে জন্মে নামত যাতে বন্দিকা কৰি ৰাখিব বৈকুণ্ঠ বৰদোৱা ওম নমঃ শিৱায় ওম নমঃ শিৱায় আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ না বোলে আমি যাওঁ আৰু ন ৰাতি হ'ল বহুত হ'ল ৰাতি হ'ল ৰাতিৰ মানুহ ভিৰ কমাই নাই এতিয়াও জানিব পৰা মতে কালিলৈকে আৰু ভিৰ হ'ব তো দৰ্শকসকল এইবাৰ আমি এখন বেলেগ দুৱাৰে যাম আহোঁতে আমি এখন বেলেগ দুৱাৰে আহিছিলোঁ তো এইখন হৈছে দুৱাৰখন মই আপোনালোকক দেখাই দিছোঁ তো এইফালে যি দোকান পোহাৰ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাপৰে বহুত ভিৰ দেই 100 টকাত বোলে 100 টকাত আমি এইখন গেটেৰে সোমাইছিলোঁ আকৌ আমি এইখন গেটে পালোঁহি এইটো ৰাস্তাইদি আহিলোঁ আমি এইটো ৰাস্তাইদি আহি আকৌ ইফালে এনেকৈ এপাক ঘূৰি এনেকৈ ইফালে আহিলোঁ আমি যাওঁ এতিয়া ঘৰলৈ যাওঁ এবাৰ দেখাই দিছোঁ আপোনালোকক গেটখন এয়া মোৰ লগকেইটা মোক এৰি থৈ গ'ল দেখিছেনে
এইকেইটা অ' এৰি এৰি থৈ আহা দেখোন এনেকে বগৰী এইটো কি তেতেলী এইটো এইটো আম এইটো ভোট জলকীয়া এইটো এইটো বগৰী এইটো চিনি পোৱা নাই মই ভোট জলকীয়া কি এইটো অ' জলকীয়া এইটো পেপচিকামটো তাৰপিছত এইটো 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 লেমু এইটো জলপাই এইটো আকৌ মই বিলাহী বুলিহে ভাবিছিলোঁ দেই এইটো বোলে নেমুহে বোলে তো যাওঁতে দেখা পোৱা গজৰাজটোক এবাৰ হায়াক কাৰোঁ তেতিয়াও হায়াক কাঢ়িছিলোঁ এতিয়া বোলে চুই চাওঁ চ' আমি এতিয়া ভিডিঅ'টো ইহঁতে সমাপ্ত কৰিলোঁ বাই 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 বৰদোৱা নমস্কাৰ বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় জয় অসম